Good morning guys, welcome back to my channel. নতুন ভিডিও নতুন দিনৰ লগত আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ভালে কুশলে জীয়াই আছো। মাও গা চা ভাল, মেৰিবো ভাল, মুণ্ডাদা ভাল, দেউতাৰ ভালে আছে। সো আজি আমি গৈ আছো ব্ৰিটিছ মিউজিয়াম চাবলৈ। আজি বতৰটো ইয়া দেখিছে আপোনালোকে ইমান ঠাণ্ডা হৈ আছে। সো আজি আমি গৈ আছো ব্ৰিটিছ মিউজিয়াম চাবলৈ। সো তাৰপৰা মষ্ট প্ৰবেবলি ক'ৰবাত যাব পাৰোঁ নাযাব পাৰোঁ, কাৰণ বহুত বেছি ঠাণ্ডা আজি। আৰু শনিবাৰ দেওবাৰেতো আৰু বেছি ঠাণ্ডা হ'বলৈ গৈ আছে, মানে 12 ডিগ্ৰী 13 ডিগ্ৰী হ'বলৈও গৈ আছে মানে। তো সেইকাৰণে আজি আৰু আমিকেইটাই গৈছোঁ। দাদা জইন নকৰে মষ্ট প্ৰবেবলি আমাক। সো সেয়ে চাই থাকক আপোনালোকে। মই যিমান পাৰোঁ দেখাবলৈ ট্ৰাই কৰিম। আশা কৰোঁ আপোনালোকে মোৰ আগৰ ব্লগকেইটা চাই ভাল পালে আৰু বহুত মৰম দিছে, তাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু দি থাকিব তেনেকৈ। আৰু মই নতুন নতুন বস্তু আপোনালোকক জাষ্ট বাছ ষ্টেচন আহি পাইছোঁহি আৰু আমি এতিয়া বাছৰ কাৰণে ৱেইট কৰি আছোঁ। বাছখন পোৱাৰ পিছতে আমি বাছত উঠি যাম ব্ৰিটিছ মিউজিয়ামলৈ। আৰু সেয়া ইয়াত আপোনালোকে আহিলেও মই এইটো বেটাৰ কওঁ, পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰিব। এই গাড়ী চাড়ীত গৈ থকা বহুত এক্সপেঞ্চিভ হৈ যায়, মানে বাছ ট্ৰেইন এইবোৰ ইউজ কৰাই ভাল। ইয়াতে আহি অয়েষ্টাৰ কাৰ্ড বুলি কয়, মই আপোনালোকক দেখাই দিম। সেই অয়েষ্টাৰ কাৰ্ড ইউজ কৰিব, মানে কিনি ল'ব। কিনাৰ পিছত অয়েষ্টাৰ কাৰ্ডেদি আপোনালোকে বাছতো মানে এনেকৈ টেপ কৰি লগাই বাছতো যাব পাৰে, মেট্ৰ'তো যাব পাৰে। লাইক মেট্ৰ' মানে একদম আপোনালোকৰ দিল্লী মেট্ৰ'ৰ নিচিনা নহয়, আণ্ডাৰগ্ৰাউণ্ড হয় তাত। মেট্ৰ' ষ্টেচনবোৰো আণ্ডাৰগ্ৰাউণ্ড। চ' গাইজ দিছ ইজ দ্য অয়েষ্টাৰ কাৰ্ড, যিটো মেট্ৰ' আৰু বাছত আপোনালোকে ইউজ কৰিব পাৰে। চ' ইয়াত গাইজ মই বস্তু এটা ন'টিচ কৰিলোঁ, আপোনালোকে ন'টিচ কৰিছে নকৰিছে নাজানো। মোৰ ব্লগত বেছিকৈ মই চাউণ্ড দিব পৰা নাই কাৰণে এতিয়া শুনিব দেই। ইয়াত মানে একেবাৰে হৰ্ণ ইউজ নকৰে তাহাঁতি। ইমান মজা ন এইটোৱে, যে একেবাৰে হৰ্ণ ইউজ নকৰাটো তামাম মজা। মানে নইজ পলিউশ্যনটো নহয় আৰু মানে সিহঁতি মানে বহুত ৰুল ফ'ল' কৰি গাড়ী চাড়ী চলায়, সেইটো কাৰণে ভাল লাগে। আৰু মোৰ পিছপিনে থকা গাড়ীখন চব দেখি বলিয়া হৈ গৈছিলোঁ। ইয়াত মানে গাড়ী কি চাম, ভেৰাইটিজ গাড়ী। চ' গাইজ লণ্ডনৰ মেট্ৰ' ষ্টেচনবোৰ এনেকৈ আণ্ডাৰগ্ৰাউণ্ড বুলি লিখা থাকে। Keep you in my heart. ঠাণ্ডা লাগিছে গাইজ ইয়াত। মেট্ৰ'খন আমি আহিছোঁ যে আহি ইমান ভাল লাগিছে। আহি বহুত বেছি ভিৰ আজি ষ্টিল আগতছে আৰু কমেই ভিৰ হয়। চ' আমি এতিয়া গৈ আছোঁ মিউজিয়াম।
মিউজিয়াম ফুৰিলোঁ মই যিমান পাৰোঁ ইণ্ডিয়াৰ সেইখিনি ল'বলৈ ট্ৰাই কৰিলোঁ আৰু ইণ্ডিয়ান যিখিনি বস্তু নৰ্থ ইষ্টৰ বস্তু বহুত কম নেদেখিলোঁৱে আৰু মই ইজিপ্তৰ আৰু আফ্ৰিকাৰ ল'বলৈ ট্ৰাই কৰিলোঁ চ' আপোনালোকক মই পেক কৰি লগ পাইছোঁ চ' গাইজ আমি ঘূৰি ঘূৰি বহুত টায়াৰ্ড হৈ গৈছিলোঁ চ' কফি একাপ চবেই খাই ল'লোঁ চ' ফাইনেলি এতিয়া ঘৰ গৈ আছোঁ আমি মই ঘৰত গৈ আপোনাক লগ পাই আছোঁ চ' গাইজ আমি জাষ্ট আহি ঘৰ পালোহি মোৰ আহি বহুত বেছি হেডেক হৈ গ'ল চ' মই অকণমান ৰেষ্ট লৈ ল'লোঁ চ' আহি পায়ে এতিয়া জাষ্ট মেৰিব দোকানলৈ আকৌ ওলাই গৈছে কিবা ঘৰত নাছিলে বিস্কুট নে কি মই যাব মন যোৱা নাছিলে কাৰণ বহুত বেছি মাথা বিষ হৈ আছিলে মোৰ তো সেইকাৰণে মই নগ'লোঁ ঠাণ্ডাও বহুত বেছি লাগিছিলে ন সেইটো কাৰণে মই যোৱা নহ'ল আৰু চ' আজিতো আপোনালোকক মই দেখাইছোৱে ক'ত ক'ত গ'লোঁ আজি আমি ব্ৰিটিছ মিউজিয়াম গ'লোঁ তো তাতে ইণ্ডিয়ান যিটো ৰিজনৰ বস্তুখিনি সেইখিনি চালোঁ দেন ইজিপ্তৰ চালোঁ দেন চাইনাৰ চালোঁ চ' গোটেইটো চাবলৈ বহুত টাইম লাগে বিকজ আমি গৈ পাওঁতে অলৰেডি 3:30 হৈ গ'ল তো তাহাঁতৰ মিউজিয়াম অলমষ্ট বন্ধ কৰে 4:50ৰ পৰা আৰম্ভ কৰে আৰু 4:45 মানৰ পৰা আৰম্ভ কৰে বন্ধ কৰিবলৈ বিকজ 5টা বজাত একদম বন্ধ কৰি দিয়ে মানে তাহাঁতি তো সেয়াই আৰু আমি সেই চাই মেলি গোটেইখিনি মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ কাৰণ জল্দি ল'বলগীয়া হৈছে দেখিছিলে ন মানুহ কিমান বেছি আছে আৰু মানুহৰ মাজে মাজে গৈ গৈ এনেকৈ ভিডিঅ' বনাবলগীয়া হৈছে আৰু মই ইমান উস্তাদো নহয় যিহেতু প্ৰথম বনাবলৈ ষ্টাৰ্ট কৰিছোঁহে ন তো সেইকাৰণে আৰু যিমানখিনি পাৰোঁ মই ট্ৰাই কৰিছোঁ সোমোৱাই দিবলৈ আৰু মই আপোনালোকক মানে দেখাবলৈ যিমান আফ্ৰিকান ৰিজনৰো চাইছোঁ সেইটো সোমাই যাওঁতে ষ্টাৰ্টিঙতে পায় মানে চ' সেইখিনি আৰু আজিৰ ব্লগ ইমানেই আছিলে তো ঘূৰি আহোঁতে আমি কফি খালোঁ কফি খাই মেলি দেন তাৰ পৰা ডাইৰেক্ট ট্ৰেইন লৈ পেলাই ঘৰলৈকে গুচিলোঁ বিকজ সেয়াই আৰু মোৰ গাটো বেয়াও লাগিলে ঠাণ্ডা আছিলে কাৰণেও চাগে আৰু মষ্ট প্ৰবেবলি মোৰ মাইগ্ৰেইনো আছে সেইকাৰণেও মাথা বিষ হ'ব পাৰে তো সেইখিনিয়ে আজিৰ ব্লগ ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভাল পাব চাই পেলাই আৰু আগৰ ভিডিঅ'কেইটাও আপোনালোকে ভাল পাইছে চাগে যদি কিবা ভুল হৈছে তেতিয়াহ'লে মোক কৈ দিব কমেণ্টছত আৰু সেইখিনিয়ে আৰু চ' see you in the next vlog and don't forget to like share and subscribe to my channel bye